নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। তো গাইজ, আজি মোৰ ব্লগটো হ'বলৈ গৈ আছে ফুড ব্লগ। তো মই বনাম মাছৰ আঞ্জা বগা সৰিয়হ দি, লগত থাকিব বিলাহী। তো মই আঞ্জাখন কেনেকৈ বনাওঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। তো গাইজ, পোনপ্ৰথমে মই লওঁ এয়া ঘৰৰে জলকীয়া লাগি আছে, পকা জলকীয়াকেইটা ছিঙি লৈ যাওঁ। এইকেইটা ছিঙি লৈ যাই পেলাই বাকীখিনি মই আপোনালোকক দেখুৱাম। মই কেনেকৈ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ আপোনালোকক গোটেইখিনি মই দেখুৱাই যাম। ফাৰ্ষ্টে এয়া জলকীয়াকেইটা লৈ লওঁ। ফাৰ্ষ্ট টাইম মই মছলাৰ যোগাৰখিনি গোটেইখিনি এয়া কৰি লৈছোঁ। আৰু ইয়াতে লৈছোঁ 25 গ্ৰামমান বগা সৰিয়হ, আৰু এইখিনি মই ঘৰুৱা জলকীয়াৰ কাৰণে মই এইখিনি জলকীয়াই লৈছোঁ, কাৰণ আপোনালোকে কম বেছি পৰিমাণত দিব পাৰে। আৰু আদা 1 টুকুৰ লৈছোঁ সৰুকৈ, আৰু নহৰু 7-8 ফুটমান লৈছোঁ। এতিয়া মই দিম মিক্সিটোত। এতিয়া মই এয়া ধুনীয়াকৈ শুকান সৰিয়হখিনি ধুনীয়াকৈ এয়া মই মিক্সিত দি ল'লোঁ। গোটেইখিনি বস্তু মই এনেকৈ দি দিওঁ। দি পেলাই মই ইয়াতে এতিয়া পানী ঢালি দিম। পানী ঢালি পেলাই এইখিনি মই এতিয়া বটি এইখিনি আগতীয়াকৈ মই মছলাখিনি আগতীয়াকৈ ৰেডি কৰি ল'ম। ফাইনেলি মোৰ এয়া মছলা ৰেডি হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই মছলাখিনি ৰেডি কৰিলোঁ। কৰি লৈ পেলাই এতিয়া মই মাছখিনি ৰেডি কৰিম। এইখিনি মই মাছখিনি আগতীয়াকৈ ধুই ধুনীয়াকৈ চাফা কৰি থৈ দিছোঁ। এতিয়া মই ইয়াতে নিমখ আৰু হালধি সানিম। ধুনীয়াকৈ নিমখ হালধি সানি লৈ পেলাই ধুনীয়াকৈ মই ইয়াতে মাছ লৈছোঁ আধা কেজি মাছৰ যিখিনি পৰিমাণত বস্তুখিনি লাগে মই সেইটো পৰিমাণতে গোটেইখিনি বস্তু লৈ লৈছোঁ। এতিয়া মই ইয়াতে হালধিখিনি আৰু নিমখখিনি ধুনীয়াকৈ সানি লওঁ। মোৰ এতিয়া হৈ গ'লে ধুনীয়াকৈ মই গোটেইখিনি মাছত ধুনীয়াকৈ হালধিখিনি নিমখখিনি সানি ল'লোঁ। এতিয়া মই গৰম তেলত দি আছোঁ। মোৰ এয়া মাছখিনি ফ্ৰাই কৰিছিলোঁ যে, এইখিনি মই ইমান বেছি ফ্ৰাই কৰা নাই, কাৰণ চব্জিতহে দিম, সেইকাৰণে ইমান বেছি ফ্ৰাই কৰা নাই, অলপ এনেকৈ ৰাখিছোঁ। এতিয়া মই এয়া কেৰাহী পাতিছোঁ। এতিয়া মই চব্জি বহাম, ভিডিঅ'টো চাই থাকক। এয়া মোৰ এফালে পিঁয়াজ এয়া ব্ৰাউন কালাৰ হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই ইয়াতে ঢালি দিম 2টা কাটি লৈছোঁ গোটা বিলাহী। ইয়াতে নিমখ হালধি দিলোঁ মই। এতিয়া নিমখ হালধি দি পেলাই মই এতিয়া এক ঢাকন দিম। এইখিনি অকণমান সিজিব দিম। অকণমান সিজাৰ পিছত ইয়াতে মই এতিয়া সৰিয়হখিনি ঢালি দিম। এয়া চাওক, এফালে মোৰ এয়া ধুনীয়াকৈ এইখিনি বিলাহীখিনি মানে মৰহি গ'ল এইখিনি। এতিয়া মই ইয়াতে এয়া বটি লোৱা সৰিয়হখিনি এতিয়া ঢালি দিম। এতিয়া বটি লোৱা সৰিয়হখিনি ঢালি ইয়াতে অলপমান পানী মিক্স কৰি পানীখিনি মিক্স কৰি লৈ তাৰপিছতে তাতে মাছখিনি ঢালি দিম মই। এতিয়া মই ইয়াতে ভাজি লোৱা মাছখিনি ইয়াতে ধুনীয়াকৈ দি দিম ইয়াতে। তাৰপিছতে অলপ উতলিব দিম। এয়া মই এতিয়া ধুনীয়াকৈ ইয়াতে মাছখিনি তেতিয়া সৰিয়হখিনি ধুনীয়াকৈ সোমাব, অলপ উতলিব দিম। যেতিয়া গোটেই মাছখিনিৰ ভিতৰত সৰিয়হৰ গ্ৰেভিটো সোমাই যাব, তেতিয়া বহুত মজা লাগে খাই। এতিয়া তাৰপিছত মই অলপ পিছত নিমখ চিমখ ধুনীয়াকৈ টেষ্ট কৰি ধুনীয়াকৈ নমাম, আৰু আমাৰ আজিৰ খানাটো ৰেডি হৈ যাব। ফাইনেলি মোৰ এই মাছৰ আঞ্জাখন হৈ গ'ল। এতিয়া এয়া কিমান ধুনীয়াকৈ উতলি আছে। এতিয়া মই ধুনীয়াকৈ নমাম এইখিনি, আৰু মাছৰ মাজে মাজে কিমান ধুনীয়াকৈ সৰিয়হৰ গ্ৰেভিখিনি সোমাই গৈছে। চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে ন? মই নিমখো টেষ্ট কৰিলোঁ, চব জোখৰ হৈছে। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিওঁ। বন্ধ কৰিলে অলপ ঠাণ্ডা হ'লে আমি লাহেকৈ আমাৰ দুপৰীয়া সাজৰ কাৰণে আমাৰ ৰেডি হৈ গ'ল এতিয়া। তো গাইজ, ফাইনেলি আমাৰ এয়া খানা পিনা ধুনীয়াকৈ ৰেডি হৈ গ'ল। এইখিনি হৈছে মাছৰ আঞ্জা, এইখিনি হৈছে ৰঙালাও আঞ্জা, এইখিনি হৈছে আলু ভাজি, এইখিনি হৈছে বিলাহী আৰু মাছ। নাই বুলি কওঁতে মোটামুটি আমাৰ 4 বিধ মানে হৈ গ'ল। এতিয়া আৰু খাবহে লাগে। এতিয়া এয়া উলিয়াই কৰি থৈ দিছোঁ ধুনীয়াকৈ। তো গাইজ, আজিৰ মোৰ ফুড ব্লগটো ইমানেই আছিলে। তেন্তে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই।